নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল যাৰ নাম হল পল এণ্ড গীতাশ্ৰী। আজি মোৰ মনটো খুবেই ভাল লাগি আছে কিয়নো আজি মই পুৰা এমাহৰ পিছত ঘৰৰ পৰা অকনমান ওলাই আহিছো মানে ফুৰিবলে নহয়। আজি মোৰ ডক্টৰৰ ওচৰত লাষ্ট চেকআপ আছে, তো সেইকাৰণে আজি ডক্টৰৰ ওচৰলে বুলি ঘৰৰ পৰা অকনমান ওলাই আহিবলৈ চান্স এটা পাইছো। গতিকে ভাবিলো আপোনালোকৰ লগত আজিৰ দিনটো শ্বেয়াৰ কৰো। গতিকে চাই থাকক মোৰ এই ব্লগটো। আমি আহি হস্পিটেল পালোহি। মোক গাড়ীতে বহুৱাই পলে এপইণ্টমেণ্ট ল'ব গৈছে। সি অহালৈকে মই ভাবিলো আপোনালোকৰ লগত কথাকে পাতো। মই একচুৱেলি যোৰহাটৰ নিৰাময় হস্পিটেলত দেখাই আছো সুৰেন্দ্ৰ ছাৰৰ ওচৰত। ছাৰ খুবেই ভাল, একদম নিজৰ ছোৱালী নিচিনাকে ইমান ধুনীয়াকৈ কথা বতৰা পাতে, খুবেই ভাল লাগিছে। এতিয়া আজি ফাইনেলি ছাৰে জনাব আমাৰ আহিব লগাজন কেতিয়া আহিব, আৰু সেইটোতো বৰ ভগৱানৰ কথা, কিন্তু ছাৰেও ধৰক ডেট এটাটো দিব। তো সেইকাৰণে নিশ্চয়তো মই আপোনালোকক জনামেই, আৰু কিমান দূৰ ভিতৰত মই দেখাব পাৰো নাজানো, কিন্তু যিমান পাৰো মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আৰু এটা কথা মই আজি ভাবি আহিছো, বহুদিন যিহেতু বাহিৰত একো খোৱা নাই, বাহিৰততো মই ফাষ্ট ফুড একো খাব নোৱাৰোৱেই, তো জুচ চুচকে কিবা এটা খাই যাম বুলি ভাবিলো। পলক ক'ব লাগিব মন নগলেও এতিয়াতো মন গৈছে বুলি ক'লেতো খোৱাই চবেই, তো সেইকাৰণে সেই চান্সটো লৈ পেলাই কি খাওঁ সকলোখিনি মই আপোনালোকৰ লগত দেখাম, শ্বেয়াৰ কৰিম। গতিকে চাই থাকক। আমাৰ এপইণ্টমেণ্ট লোৱা হৈ গ'ল। তাৰপিছত আমি এয়া হস্পিটেলৰ ভিতৰলৈ আহিছোঁ, আৰু ভিতৰৰ সোমোৱা মানে মেইন দৰ্জাৰ ওচৰতে বডি টেম্পাৰেচাৰটো চেক কৰি পেলাই মানে ইয়াতে এড্ৰেছ এণ্ট্ৰি কৰি আমি সোমাব লাগিব। তো ভিতৰখিনি মই কিমান দূৰ দেখাব পাৰোঁ নাজানো, তথাপিও ট্ৰাই কৰিম। ফাইনেলি আমি আহি হস্পিটেলৰ ভিতৰ পালোহি, কিন্তু ছাৰৰ ওচৰলৈ যাওঁতে মই আপোনালোকক দেখাব নোৱাৰিম, যিহেতু তাতে কেমেৰা মানে এলাউ নকৰে। তো সেইকাৰণে বাহিৰত ৰখি আছোঁ। তো ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। এইফালে আমি ৰখি আছোঁ, তাৰপিছত মই আপোনালোকক দেখাম মই যাৰ ওচৰত ট্ৰিটমেণ্ট কৰি আছোঁ তেখেতৰ কোনটো OPDত বহে। সুৰেন্দ্ৰ ছাৰ এইটো OPD2ত বহে। ইয়াতে লিখা আছে মাস্ক পিন্ধাটো বাধ্যতামূলক। এতিয়া এজন পেচেণ্ট সোমাইছে, তাৰপিছতে তাৰপিছত আপোনালোকক কৈ আছোঁ ডক্টৰে মোক কি ক'লে। আমি ডক্টৰৰ ওচৰৰ পৰা আহিলো, মোৰ চব ঠিকে আছে বুলি কৈছে। এতিয়া মানে মই কাইলৈকে যদি মই ভৰ্তি হ'ব বিচাৰো, কাইলৈও মই ভৰ্তি হ'ব পাৰো, কোনো মোৰ প্ৰব্লেম নাই। তো সেইকাৰণে চাই লওঁ কেতিয়া এডমিট হওঁ, মাহঁতৰ লগত পাতি লওঁ। মনটো খুবেই ভাল লাগিছে, যিহেতু খুব মানে আমাৰ দিনটো একদম 19 একদম কাষত পালেহি, তো সেইকাৰণে মনটো ভালো লাগি আহিছে। তাৰপিছতে হ'ল মই যে আপোনালোকক কৈছিলো আজি কিবা এটা খাইহে যাম বুলি, জুচ, কিন্তু জুচৰ দোকানত গ'লো, ফ্ৰুটছবিলাক মানে আপোনাৰ ফ্ৰেছ হৈ থকা নাই, ফ্ৰেছ নেদেখিলো। তো সেইকাৰণে ই ক'লে নালাগে খাবলৈ। তাৰপিছত মই ক'লো যে মোৰ ক'ল্ড কফি এগিলাছ খাব মন গৈছে। তাৰপিছত ই খাব দিয়া নাই, কিন্তু তথাপিও মন গৈছে বুলি কোৱাৰ কাৰণে সি আনিব গৈছে, কিন্তু মোক ওলাবও দিয়া নাই, গাড়ীৰ ভিতৰত ভৰাই থৈ গ'ল। মোক ক'লে ওলাব নালাগে। চব এইবিলাক খুলি দিছে যদিও ভয় লাগে ন, মানুহৰ ভিৰটো বহুত বেছি হৈ আছে। আৰু এতিয়া যিহেতু মোৰ আগত ইমান এটা মানে ডাঙৰ এটা কাম আহি আছে, তো সেইকাৰণে অকণমান সাৱধান হৈ থকাটো নিজৰ কাৰণেই ভাল। তো সেইকাৰণে গাড়ীতে বহি আছো, সি আনিব গৈছে। ৰখি থাকক আপোনালোক। এয়া মোৰ ক'ল্ড কফি আহি গ'ল। তুমি একো নাখালা? মই নাই খোৱা। হা? মই একো খোৱা নাই। কিবা এটা খাই ল'ব লাগিছিলে আকৌ। মই ঘৰত খাম। তাৰ অকল ঘৰত ভাত এইবিলাক খাই বেয়া পায়। তো মই আজি বহু দিনৰ পৰা খামকে ভাবি থকা বস্তু এটা আজি খাম। এয়া চকলেট দিছে নেকি? ইমান বেছি ঠাণ্ডা নহয়, মানে বেছি ঠাণ্ডা খালেও বেয়া যে। কিনি লৈছে তাত মই দেখিছিলোঁ। হ'লেও মানে বেছি এটা একদম ডিঙি চেঁচৰাই যোৱা ঠাণ্ডাটো নহয় মানে। হেল্ল' ফ্ৰেণ্ডছ, ঘৰ আহি পালোহি। মই আপোনালোকক গোটেই ভিডিঅ'টো মানে সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব। কাৰণ মোক
ছাৰে কোল্ড কফি এগিলাচ খুৱাই পেলাই লৈ আহিলে ঘৰৰ পৰা যাওঁতে বহুত কিবা কিবি ভাবি গৈছিলো আজি সেইটো খাম সেইটো কৰিম আমুকত যাম তামুকত যাম এইবোৰ ঢেৰ কিবা কিবি ভাবিছিলো কিন্তু সব পানী পানী কৰিলে ছাৰে একোৱে নিদিলে কোল্ড কফি গ্লাছ খুৱাই পেলাই জাষ্ট এটা কথাই কৈ আহিলে ঘৰত মায়ে ভাত বনাই থৈছে ভাত খাবাগে তো এতিয়া বাহিৰত এইবিলাক খাব নালাগে আমুক তামুক কৈ বকি বকি আৰু ঘৰ পোৱালেহি সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলো তাৰপিছত ঘৰ আহি পাই মায়ে বনোৱা ভাতকেইটা খাই পেলাই শুলো শুই উঠি ভাবিলো ভিডিঅ'টো যিহেতু আধা হৈ আছে গতিকে আপোনালোকৰ ওচৰলৈ আহো আৰু যেহেতু ডক্টৰে মোক কৈছে বেছি দিন নাই মোৰ প্ৰমোশন পাবলে নতুন জীৱন এটা পাবলে গৈ আছো গতিকে আশীৰ্বাদটো সকলোৱে কৰিছে আৰু সদায় এনেদৰে আশীৰ্বাদ কৰি থাকিব গতিকে বেছি দিন নাই যেহেতু মোৰ সকলোখিনি মই ৰেডি কৰি ৰাখিছোৱেই হস্পিটেল বেগ মানে পেকিং কৰাটোতো ভিডিঅ' আপোনালোকে দেখিছে আৰু সেই ভিডিঅ'টো চাই পেলাই মোক যিসকলে সহায় কৰিছে মানে ধৰক কি বস্তু থাকি গ'ল মোক কমেন্ট কৰি জনাইছে বহুতে মোক মেছেজ কৰি জনাইছে ফেচবুকত মোক মেছেঞ্জাৰতো জনাইছে হোৱাটছএপত জনাইছে তো তেওঁলোকৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছো কাৰণ মোক সেইকণ সহায় কৰাৰ কাৰণে আৰু যদি যিসকলে চোৱা নাই সেই সকলৰ বাবে মই ডেছক্ৰিপশ্যনত মোৰ হস্পিটেল বেগ পেকিঙৰ লিংকটো দি দিম আপোনালোকে চালে তেতিয়া চাব পাৰিব আপোনালোকৰো সুবিধা হ'ব আৰু লগতে মোৰটো পৰা অলৰেডি পেকিং হৈ গ'ল তাৰপিছত এতিয়াতো মোৰটো সব বেগ চেগ পেকিং হৈ আছে কিন্তু মই মোৰ নিজক ৰেডি কৰা নাই এতিয়ালৈকে ৰেডি কৰা নাই মানে কি আৰু বহুত দিন ধৰি মই ভৰিৰ নখ হাতৰ নখ এইবিলাক মই বহুত দিন ধৰি চাফা কৰা হোৱা নাই যেহেতু এতিয়া কোভিডৰ কাৰণে পাৰ্লাৰ বিলাকো বন্ধ মই পেডিকিউৰ মেনিকিউৰ এইবিলাক ফেচিয়েল একোৱে কৰিব পৰা নাই গতিকে ভাবিলো নাৰ্ছিং হোমলৈ যিহেতু যাম নতুন জীৱন এটা পাবলৈ গৈ আছো গতিকে অকণমান নিজক চাফা কৰি গলে মানে নিজৰো ভাল লাগে তো সেইকাৰণে আমাৰ ওচৰৰে খুৰী এগৰাকী আছে খুৰীৰ পাৰ্লাৰ আছে তো সেই খুৰীকে মাতি পঠাইছো খুৰী এতিয়া কেতিয়া পাইহি নাজানো আৰু কিন্তু আহিম বুলি কৈছে গতিকে চাই থাককচোন খুৰী অহাৰ পিছত মই কি কৰো মানে কি আৰু ফেচিয়েল কৰিম পেডিকিউৰ মেনিকিউৰ সেইখিনিয়ে কৰিম গতিকে খুৰী অহাৰ পিছত আপোনালোকক দেখাই আছো আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আগৰ ভিডিঅ'বিলাকত আপোনালোকে মোক যেনেকৈ মৰম দিছে সদায় যাতে মোক এনেকৈ মৰম দি যায় লগতে আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব থেংক ইউ so much বাই বাই